अरे आओ, हम लोग डरते हैं क्या? तुम लोग मेरे फ्रेंड्स को जानते नहीं, एक एक को पकड़ पकड़ के मारेंगे हम लोग। रेडी भाई लोग? रेडी আছে কারণ ইম্পর্টেন্ট হয় সাবস্ক্রাইব খানি মানে ফালতু কি পড়িছ কে তোর বাপের ইংলিশ নাকি আমি যে কবা নৰো দেহাত তোর মুটপের বল না তাই মোর মুরা ভাঙে এতিয়া আমি গৈ আছো কলাক্ষেত্ৰ যোনখন ষ্টেডিয়াম তাত আমি সকলোখিনি মিটআপ হ'ম এখন মিটিং কৰিম সো সকলোখিনি গৈ আছো সো আগত গোটেইখিনি ইউটিউবাৰ আছে সো সবে ভাল লাগিছে সো আমি হিকিনতে লগ পাম আৰু সকলোখিনি ইউটিউবাৰক চিনাকি কৰি দিম সো আহক এতিয়া আমি যাওঁ গৈ আছো খুবে ভাল লাগিছে ইয়াতে ভুগন পাঠক আছে বাদিছ আছে ৰাবানী আছে জিতুমণি আছে আৰু মই নিজে টেক্ৰজ আছো আৰু লগতে নাগাৰী এণ্টাৰটেইনমেণ্ট আছে সো সকলোখিনি আছো আমি গৈ আছো এতিয়া আহি আছে আৰু সকলো ভিডিও বনাৰ ব্যস্ত এই আপোনালোকে দেখিছে সকলোখিনি আছে আহি আছে মোক পিছা কৰি আছে সকলো সো খুব ভাল লাগিছে যে সকলোখিনি ইউটিউবাৰ আছো আমি ইয়া আপোনালোকে দেখিছে সানি গোল্ডেন আৰু আসামিজ মিক্সচাৰ ফ্ৰেন্ডছ বৰ্তমান মই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰু আজি আপোনালোকে হয়তো গম পাইছে কৈছিলোৱে যে সকলোখিনি আজি আমি ইউটিউবাৰ এখন মিটিং কৰিম অৰ্থাৎ মিটআপ কৰিম সো আমাৰ মাজত সকলো সৰু ডাঙৰ সকলোখিনি ইউটিউবাৰ আছে সো সকলোকে আপোনালোকৰ লগত চিনাকি কৰিবলৈ চেষ্টা কৰিম হয়তো ডাঙৰ ডাঙৰ ইউটিউবাৰ সকল হয়তো আপোনালোকে চিনি পায় ফৰ এক্সাম্পল ডিম্পু দাই হওক বা সানি দাই হওক বা আসামিজ মিক্সচাৰ ভুখন দাই হওক সকলোখিনি আজি উপস্থিত হৈছোহি বাট এটা বেয়া খবৰ ভইচ আসাম আহিব নোৱাৰে কিছু টেকনিক্যাল প্ৰব্লেম মানে বাকি যিমানখিনি অসমৰ ইউটিউবাৰ আছে সকলোখিনি আহিছে সো প্ৰথমতে ডাঙৰ ডাঙৰ ইউটিউবাৰখিনিকে লগত কথা পাতিবলৈ যাওঁ সো প্ৰথম আহকচোন আমি যাওঁ ওপৰলৈ প্ৰথম ভুখন দাৰ ওচৰলৈ আহিলে ভুখন দা কেনে লাগিছে আজি খুব বেছি ভাল লাগিছে ওৱান অফ দ্য বেষ্ট ডে অফ এছাম ইউটিউব বুলি ক'ব পাৰি অসমৰ ইউটিউবৰ কাৰণে এটা ইতিহাসকাৰী দিন বুলি ক'ব পাৰি হয়তো ইমান ইউটিউবাৰ অসমত কোনোদিনো লগ হোৱা নাছিলে ফাৰ্ষ্ট টাইমৰ কাৰণে আজি 22 জুলাই মেবি 22 জুলাইত আজি লগ লাগিছে শংকৰদেৱ কলাক্ষেত্ৰত খুব বেছি ভাল লাগিছে সকলোৰে মত বিনিময় হৈছে সকলোৰে লগত সকলোৰে নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ কৈছে আৰু হয়তো কোনোবাই নজনা কথাও জানিছে বা ময়ো কাৰোবাৰ পৰা শিকিছোঁ যিখিনি কৈছে খুব বেছি ভাল লাগিছে আৰু এনেকুৱা আমাৰ মিটআপ হৈ থাকিব লাগে অসমত আৰু হৈ থাকিব আমি নিশ্চয় ভৱিষ্যতে হ'ম বহুত বেছি ভাল লাগিছে আৰু দীপাংকৰহঁতকো ধন্যবাদ দীপাংকৰ আমাৰ দিলদাৰ ইণ্টিগ্ৰেশ্যন জিতুমণিহঁতে ধুনীয়াকৈ প্লেনিং কৰিছিলে চ' খুব ধুনীয়াকৈ হৈ গ'ল বহুত বেছি ভাল লাগিছে আৰু যিমানবিলাক নতুন ইউটিউবাৰ বা ইউটিউবত আহিম বুলি ভাবি আছে তেওঁলোকে এটা উৎসাহ পাব এই আমাৰ এই ভিডিঅ'বিলাক চালি চ' থেংক ইউ ছ' মাছ আৰু সকলো দৰ্শককো ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক সঁহাৰি জনোৱাৰ কাৰণে থেংক ইউ ছ' মাছ হয় এতিয়া মোৰ লগত আছে আপোনালোকে হয়তো দেখিলে চিনি পাব মই নাম নকওঁ আপোনালোকে ডাইৰেক্ট ছাৰপ্ৰাইজ দিওঁ হয়তো আপোনালোকে আজিলৈকে মোৰ চেনেলত দেখা নাই তেওঁ আৰু তেওঁ ভিডিঅ' আপোনালোকে খুবেই ভাল পায় অসমৰ এক জনপ্ৰিয় ইউটিউব চেনেল বুলি ক'লেও ভুল নহ'ব চ' সানিদা চ' এই সানিদা আছে আজি মোৰ লগত সানিদা কেনে লাগিছে আজি বহুত বহুত ভাল লাগিছে আমাৰ অসমত যিমান ইউটিউবাৰ আছে ইয়াতে আহিছে বহুত ভাল লাগিছে আৰু এনেকৈ সপোনতে ভবা নাছিলোঁ যে আমি গোটেইবোৰ ইউটিউবাৰ একেলগত লগ পাম বা গোটেইকেইটাক মানে কথা পাতিব পাৰিম বা চবে চবৰে মানে ভাই টাইপ লাগিছে বিৰাট ভাল লাগিছে হয় বিৰাট তো এইখিনি আৰু বাকী হয় আপোনাৰ বহুত কষ্ট হ'ল আহোঁতে আপোনাৰ কিছুমান প্ৰব্লেম আছে হয়তো আপুনি জনাইছিলে চ' তাৰ মাজতে আহিছে সেইটোৱে ডাঙৰ কথা নাই মোৰ আশা আছিলে আগৰ পৰা আশা আছিলে যে মোৰ গোটেইকেইটা অসমৰ ইউটিউবাৰক লগ পালে মোৰ ইমান ভাল লাগিব কাৰণ কিছুমান বস্তু শিকিবও পাৰি আৰু কিছুমান বস্তু এনেকৈ শিকাৰ লগতো কথা নাই তাৰমানে চবকে যে লগ পালে মানে ইমান দিনে লগ পাই আছোঁ আমি ফেচবুক বা হোৱাটছআপ বা মানে ইউটিউবতহে লগ পাই আছোঁ কিন্তু ৰিয়েলত পোৱা নাছিলোঁ ন তো বহুত ভাল লাগিছে চ' ভাল লাগিছে আৰু বাকী আপোনাৰ নেক্সট কনচেপ্ট আপোনাৰ ভিডিঅ' কেতিয়া আহিব আৰু নেক্সট কনচেপ্ট ধুৰন্ধৰ আহি আছে এদিন শ্বুটিং কৰিছোঁ বাকী আৰু নখুক চলি আছে সেইকাৰণে শ্বুটিং কৰিব পৰা নাই তো 2-3 দিনমান লাগিব আৰু এডিটিং ডাবিঙৰ কাম থাকে কালাৰিং তেনেকৈ আৰু পুৰা প্ৰফেচনেল হয় আপোনাৰ ভিডিঅ'বিলাক সেইকাৰণে খুবেই ভাল লাগে চ' ৰিচেণ্টলি মই তেতিয়াও এবাৰ কৈছোঁ আকৌ এবাৰ কওঁ আপুনি এটা ডাইলগ মোৰ শুনিব বহুত ভাল লাগে আপোনাৰ প্ৰত্যেকটো ভিডিঅ' মই সদায় চাওঁ আপুনি বিশ্বাস কৰক কেনেকুৱা ধৰণৰ ডাইলগ লাগে আপোনাৰ ষ্টেণ্ডাৰ্ড ভিখাৰীটো কিবা ষ্টেণ্ডাৰ্ড ভিখাৰী অ'কে নহয় ৰ'ব দেহাত তোৰ মুটপেৰ বল নাই তাই মোৰ মূৰা ভাঙে বাপেৰে ইংলিছটো যে আছিলে যে কোনটো আছিল কিয় তোৰ বাপেৰে ইংলিছ নেকি কিয় তোৰ বাপেৰ ইংলিছ নেকি আমি যে ক'বা নোৱাৰোঁ আমি যে পাহৰিছোঁ না বহুত দিন হৈ গ'ল হয় আৰু নেক্সট এইটোও ভাল লাগিছিলে এটা বিহাৰীৰ ওপৰত যে কথা কয় যে সেইটোও ভাল লাগিছিলে কি কহিয়া উধাৰ মে পিৰিক পাৰকে কিয় দেখতা হে এতিয়া ঠকতা মাৰি চকু উগলিয়ে নেগা
খুবেই ভাল লাগিছে চ' এইটো ভিডিঅ'টো মই বহুতবাৰ চাইছোঁ ভাল লাগিছে চ' আৰু নেক্সট ভিডিঅ'টো আৰু ভাল লাগিব বুলি আশা ৰাখিছোঁ ত' থেংক ইউ ছ' মাছ এইখিনি সময় দিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা নতুন ল'ৰা নতুন প্ৰজন্মৰ উৎসাহ দিব আপোনালোকৰ আশীৰ্বাদে আমাৰ অসমৰ ভৱিষ্যত মানে আমাৰ অসমৰ ল'ৰা আৰু তো এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো মোৰ চেনেলটো যদি নাজানে কৈ দিছোঁ চানি গল্ডেন লিংক দি দিব বাকী আৰু লাভ ইউ বাই চ' ফ্ৰেণ্ডছ এতিয়া আহিলোঁ মই ডিম্পুৰ ওচৰলৈ ডিম্পু কেনে লাগিছে আজি ভাল লাগিছে বহুত ভাল লাগিছে কি কম ভোক লাগছে এতিয়া যাব লাগে খাব লাগে কিবা খাব লাগে ৰাতিপুৱা কি খাই আহিছিলে একো খোৱা নাই ৰুটি সেইকাৰণে যাব লাগে খাব লাগে চ' এতিয়া আমি যাই আমি খাব লাগিব কিবা ন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব চব কৰিব আৰু এইখিনি থকা ডিবি নম্বৰ নহয় টেক্ৰছ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰক হাতী দি মাৰক টকন দি মাৰক টেক্টৰ চলে মাৰি দিয়ক ছাবস্ক্ৰাইব কৰক এতিয়া মোৰ লগত আছে বাদ্দি ছাৰ ৰাবানী দা চ' ৰাবানী দা কেনেকুৱা লাগিছে আজি আজি ইয়াত আহি পেলাই বহুত ভাল লাগিছে বহুত হেপী ফিল হৈ আছে চবকে লগ পাইছোঁ আগতে আমি ইউটিউবত দেখিছিলোঁ চবকে দেখি পেলাই সকলোকে লগ কৰিব মন গৈছিলে সকলোকে আহিলে একেলগে লগ কৰিলোঁ কিবা এটা ভাল লাগিল আমাৰ অসমৰ বহুত চেনেল আহিছে চ' এনেকৈ আপোনালোকে যদি নতুনকৈ ষ্টাৰ্ট কৰিছে তেতিয়া আহক সকলোৱে লগ কৰিলে মানে এটা ভাল লাগে আৰু বস্তুটো এটা নতুন কাম কৰি আছে সেইটো যদি সকলোৱে লগ কৰি মিলি যদি সকলোৱে একেলগে কৰে সেইটো এটা ভাল মানে চলি ঠিক আছে বাৰু আপোনালোকে চাব আমাৰ চেনেল বাডি চেনেলৰ পৰা মই ৰাবানী স্বয়ম ত' আপোনালোকে ইয়াৰ চেনেলটো চাই আছে আৰু আমাৰ চেনেলৰ লগত ছাবস্ক্ৰাইব কৰিব লিংক ডিছক্ৰিপশ্যনত দি দিব চাগে ভাইটিয়ে চ' চাওক এনেকৈ চাই থাকক আৰু ফূৰ্তি কৰি থাকক এনজয় কৰি থাকক হয় খুবেই সুন্দৰ প্ৰেংক কৰে চ' আজি এটা ডেঞ্জাৰ প্ৰেংক কৰিলে হয়তো আপোনাৰ দেখিলে ভয় খাই গ'লে এনেকুৱা এটা প্ৰেংক কৰিছে চ' চাব বাডিজ বুলি ডেছক্ৰিপশ্যন লিংকটো দিয়া থাকিব থেংক ইউ চাই থাকিব এনেকৈ ধন্যবাদ এতিয়া মোৰ লগত আছে চাবিৰ আহমেদ টেকনিকেল আছমৰ কেনে লাগিছে আজি চাবিৰ একদম ইমান ভাল লাগিছে যে মই কি ক'ম মোৰ মানে একচুৱেলি মাৰ অপাৰেশ্যন আছিলে তো মায়ে এতিয়া বৰ্তমান বহুত ভাল পাইছে আগতকৈ আপোনালোকৰ চবৰ দোৱা আশীৰ্বাদত তাৰপিছত ইয়াত মানে চব আমাৰ অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকল আহিছে আৰু মই এই ডাঙৰ অপৰচুনিটিটো মিছ কৰিব নিবিচাৰিলোঁ সেইবাবে আহি আজি মোৰ লগত আছে মোৰ বন্ধু কি বুলি ক'ম আৰু যে এনেকুৱা এটা ছ'চিয়েল নেটৱৰ্কৰ মাধ্যমত এনেকুৱা এজন বন্ধু পোৱাটো বৰ ভাগ্যৰ কথা চ' খুবেই ভাল লাগিছে খুবেই ভাল লাগিছে আৰু হয়তো আপোনালোকে মোক চবেই চিনি নাপাব ইমান পপুলাৰ নহয় তথাপিও আপোনালোকৰ বহুতে চিনি পায় এতিয়ালৈকে বহুতখিনি ছাবস্ক্ৰাইবাৰ খুব কম সময়ৰ ভিতৰত 50,000 আৰু খুব কম সময়ৰ ভিতৰত 55K হৈ গ'ল 55,000 হৈ গ'ল তো দীপাংকৰৰ লগত মোৰ ভাল সম্পৰ্ক দীপাংকৰৰ টেক ৰোষ্ট চেনেল আপোনালোক সকলোৱে চাব মই ভাল পাওঁ তাৰ ভিডিঅ' খুব ওৱান অফ ফেভৰেট ইউটিউব চেনেল অসমৰ মই চাওঁ আপোনালোকেও চাব সি ভাল ভিডিঅ' বনায় জাষ্ট এইটোৱে ক'ব বিচাৰিম আপোনালোকে ভাল চাওক আৰু কিবা শিকিব আছে যদি ভাল শিকক নতুন নতুন আৰু ভাল ভাল ইনফৰমেশ্যন ইফালৰ পৰা উলিয়াই আনি দিয়ে ভাল ভাল কথা শিকিব পৰা যায় আৰু এইখিনিয়ে ভাল লাগিছে দীপাংকৰ তোমাৰ লগত লগ হয় মোৰো ভাল লাগিল আৰু তোমাৰ চেনেলটো গ্ৰ' হওক তাকে বিচাৰোঁ চ' তোমাৰটো গ্ৰ' হ'লে আৰু তোমাৰ এবাৰ 1 লাখ হওক তাৰে কামনা কৰোঁ থেংক ইউ আৰু তোমাৰ 1 লাখ কি তোমাৰ মিলিয়ন প্লাছ তোমাৰো হ'ব চ' তোমাৰ খুব সুন্দৰ তোমাৰ কণ্টেণ্টবিলাক টেকনিকেল যোনবিলাক তুমি মই কাম কৰি গৈ আছোঁ আৰু আশা এয়াই যিটো মানে একচুৱেলি কি হয় আমি যিবোৰ কাম কৰিব লাগে সেইবোৰ মানে যিবোৰ বস্তু আছে নহয় বস্তুবোৰ উঠোৱাৰ আগতে নিজে এবাৰ পৰীক্ষা কৰি চাব লাগে তো সেইবিলাক মই যিবিলাক ভিডিঅ' বনাওঁ তো সেইবিলাক ভিডিঅ' মই আগতে এবাৰ পৰীক্ষা কৰি চাই লওঁ তাৰপিছত নিজে বনাওঁ আৰু সেইবাবে মোৰ ভিউজৰ তুলনাত ছাবস্ক্ৰাইবাৰ বহুত বেছি মই অসমৰ বহুত ইউটিউব চেনেল দেখিছোঁ যে 1 কোটিৰ ওপৰত ভিউজ আছে কিন্তু ছাবস্ক্ৰাইবাৰ 9,000 10,000 তো মোৰ এতিয়ালৈকে 14.5 লাখ মান ভিউজ হৈছে বিশ্বাস কৰিব নেকি 14.5 লাখ মান ভিউজ হৈছে কিন্তু ছাবস্ক্ৰাইবাৰ হ'ল 55K প্লাছ আজি বা কালিৰ ভিতৰত 56Kও হৈ যাব সোনকালে ভিতৰত মানে ডেইলি প্ৰায় 600-700কৈ ছাবস্ক্ৰাইবাৰ আহি আছে আৰু মোৰ যদি ইনকামটো ক'বলৈ যাওঁ তেতিয়াহ'লে মানে বেলেগৰ তুলনাত ইনকামটো খুব বেছি তো মই সেইটো ইনকামৰ ওপৰত ডিপেণ্ড কৰা নাই মই ভাবোঁ আৰু মোৰ চবতকৈ এইটো বেছি লাগে যে কোনোবাই যদি মই কিবা এটা কৰি আছোঁ তাৰ পৰা কিবা ভাল ফলাফল পায় সেইটোৱে আৰু সেইটোৱে মেইন আৰু আচলতে আশা কৰোঁ ইউটিউবত পইচাৰ কাৰণে আহি একো লাভেই নাই দীপাংকৰৰ তাত আপোনালোকে তেনেকুৱা ভিডিঅ' পাব ভাল ভিডিঅ' বনায় আপোনালোকৰ সময় নষ্ট নহয় আপোনালোকে চাব ভাল ভিডিঅ' ময়ো ভাল ভিডিঅ' দেখিছোঁ মই ভাল পাওঁ তাৰ ভিডিঅ' আপোনালোকে চাব টেকনিকেল আছমৰ খুব সুন্দৰ চেনেল ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব হয়তো আপোনালোকে চাব পাৰিব থেংক ইউ চ' থেংক ইউ চাবিৰ